তো স্যান্ডউইচ হৈ গৈছে। হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া গুড মৰ্ণিং নহয়, এতিয়া আবেলি হ'ল, প্ৰায় 4টা বাজিলে। আজি ব্লগ ষ্টাৰ্ট কৰি আছো আবেলি 4টাৰ পৰা। কালি যে ফুড ব্লগ ভিডিঅ'টো বনাম বুলি কৈছিলো, সেইটো ভিডিঅ' বনোৱা নহ'ল। আজি এতিয়া বনাই আছো সেই ভিডিঅ'টো, আপোনালোকে শেষলৈকে চাওক। মই গৈছিলো কামলৈ যোৱাৰ বাবে দিনত ভিডিঅ' বনাব নোৱাৰিলো, আৰু এতিয়া বনাই আছো ভিডিঅ'টো। গা পা ধুই ৰেডি হৈ আহো। তো গাইজ, মই ফাইনেলি গা পা ধুই ৰেডি হলো, আৰু আজি ফুড ব্লগটোত আছে চেণ্ডউইচ। ঘৰতে বনাম চেণ্ডউইচ, আৰু কেনেকৈ বনাম সকলোবোৰ প্ৰচেছ আপোনালোকক দেখুৱাই আছো। তো গাইজ, বলক চেণ্ডউইচ বনোৱা আৰম্ভ কৰো। আমাৰ চেণ্ডউইচ বনোৱা প্ৰক্ৰিয়া চলি আছে। সকলোবোৰ কাটা হৈ গ'ল। তিয়হ, বিলাহী, পিঁয়াজটো কোলা কোলা হৈ গৈছে। নীলা কালাৰৰ কাৰণে এনেকুৱা হৈ গৈছে। বাহিৰৰ কালাৰটো ভিতৰত সোমাই গৈছে কাৰণে কোলা কোলা দেখা গৈছে। আৰু ইফালে আছে বন্ধাকবি, ইফালে আছে ব্ৰেড। কালি মই ব্ৰেড বিচাৰি হাহাকাৰ গোটেই হালদিয়াতি মাৰ্কেটত ব্ৰেড পোৱা নাই। লাষ্টত মই পাৰখোৱাৰ পৰা আনিছোগৈ ব্ৰেড। লাষ্টত এইখিনি কথা ক'বলৈ থাকি গ'ল। এইখিনি হৈছে ডিম ঘুলি লৈ পেলাই ধুনীয়াকৈ আমলেট বনোৱাৰ নিচিনা কৰি থৈ দিছে। এইটো ব্ৰেডত সানি পেলাই ব্ৰেডখন ভাজিব, তাৰপাছতে এইটো হ'বগৈ এগ চেণ্ডউইচ। আৰু বাকী বহুত বস্তু আনিবলগীয়া থাকি গ'ল। চচ আনিবলগীয়া থাকি গ'ল, আৰু মাইনাছ বনাম বুলি ভাবিছিলো, কিন্তু মাইনাছ বনোৱা নহ'ল। তো গাইজ, মই মাইনাছৰ বিষয়ে অলপ কৈ দিছো। মাইনাছ বনাবলৈ আপোনালোকৰ প্ৰয়োজন হয় নহৰু, ছানফ্লাৱাৰ অইল, আৰু 2টা কণী বা এটা কণী দিও মাইনাছ বনাব পাৰে। তো মাইনাছ মই এদিন বনাই পেলাই দেখুৱাম ধুনীয়া। তো আজি মাইনাছ নোহোৱাকে চেণ্ডউইচ খাই দিওঁ। তো গাইজ, আৰু বাকী প্ৰচেছবিলাক আপোনালোকক দেখুৱাই আছো। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। পৰ্যায়ৰ কাম চলি আছে। সেই ডিম দি দিলে, ব্ৰেডত লগালে। তো বেলেগে বনাই আছে যদিও সকলোবোৰ আইডিয়া মোৰ। मस्त जोक मारा रे ये हंस रे हलकट हंस ব্ৰেড আৰু ডিম এনেকে ফ্ৰাই কৰি লোৱা হয় প্ৰথমতে। তাৰ পাছত ইয়াত বাকীবোৰ বস্তু মিক্স কৰি পিনে চেণ্ডউইচ বনাম, আপোনালোকে চাই থাকক। এনেকে তাত ব্ৰেড বনাই লওঁ। আমাৰ চেণ্ডউইচ বনোৱা প্ৰক্ৰিয়া চলি আছে। প্ৰথমতে তিয়হ দি লৈছে। ভগৱানে ভালে কুশলে ৰাখিলে আমি অহা বছৰলৈ হোটেল খুলিম। खत्म बाय बाय टाटा गुड बाय गया জাষ্ট জকিং, এইবিলাক দি আছে আপোনালোকে দেখি আছে। ইয়াত বন্ধাকবি দিব, চচ হোৱা হয় আৰু ভাল লাগিলে হয়। তো চেণ্ডউইচ হৈ গৈছে। তো গাইজ, আমাৰ টিকলাৰ কাৰণে এইটো ছটা পেক বৰ লেটু হেটু হৈ গৈছে চেণ্ডউইচ। মজা নে? ধুনীয়া লাগে খাই। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। যোনে যোনে খাই এনেকে কমেণ্ট কৰিবচোন। মই এনেকে বহুত বনাই খাওঁ। সেইদিনাখনো ফুচকা ঘৰতে বনাই খালো, আৰু আগলৈকো এনেকুৱা ভিডিঅ' আনি থাকিম কি চব ঘৰতে বনাই খাম। নিজে ৰেডি কৰি খোৱা বস্তুটোৰ ইণ্টাৰেষ্ট এটা বেলেগ থাকে। তো বহুত মজা লাগিছে খাই। মায়নাছ, চচ, বাকীবোৰ বস্তু হোৱা হয় বৰ মজা লাগিলে খাই। গাইজ, আজিৰ ভিডিঅ'টো খাবলৈ কথাই নোলালে। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ এৰিছো, বাই বাই, টাটা।